সমগ্ৰ অসমবাসীয়ে চেলুট জনাইছে এজন সাধাৰণ কৃষক মুছলমান যুৱকক। সঁচাকৈ আপুনি চেলুট জনাবলৈ বাধ্য হ'ব যুৱকজনৰ কাম দেখি। সঁচাকৈ কৈছো, কি কৰিব নোৱাৰে মুছলমান যুৱকে। আহক এটি মন্তব্য দি শ্বেয়াৰ কৰোঁ ভিডিঅ'টি। এজন সাধাৰণ মুছলমান যুৱকৰ অসাধাৰণ কৰ্ম দেখি অবাক হৈ পৰিব আপুনি। বৈজ্ঞানিক ইঞ্জিনিয়াৰৰ দৰে কাম কৰিব পাৰে এজন মুছলমান যুৱকে। বহু ইঞ্জিনিয়াৰে কৰিব নোৱাৰা কাম কৰিব পাৰিছে এজন মুছলমান যুৱকে। বহু ইঞ্জিনিয়াৰে কৰিব নোৱাৰা কাম কৰি এতিয়া চৰ্চাত হোজাই জিলাৰ ছাবিৰ আহমেদ নামৰ মুছলমান যুৱকজন। মাত্ৰ ৬,০০০ টকা খৰচ কৰি নিৰ্মাণ কৰিছে এখন আচৰিত তিনিচকীয়া চাইকেল। কাৰো পৰামৰ্শ বা বুদ্ধি নোলোৱাকৈ নিজৰ অভিজ্ঞতাৰে নিৰ্মাণ কৰিছে এই তিনিচকীয়া চাইকেলখন। অকল এয়াই নহয়, সৰু থাকোঁতেই এই যুৱকজনে JCB ডাম্পাৰ বাহন নিৰ্মাণ কৰি চৰ্চিত হৈ পৰিছিল। এবাৰ তিনিচকীয়া চাইকেল নিৰ্মাণ কৰি পুনৰ চৰ্চাত আহিছে মেৰাব আলী মেকানিকৰ পুত্ৰ ছাবিৰ আহমেদ। এতিয়া চাইকেলখন চাবলৈ দৈনিক বহুতো লোকে ভিৰ কৰে এই যুৱকজনৰ দোকানত। যদি আপুনি এই আচৰিত তিনিচকীয়া চাইকেলখন কিনিব বিচাৰে তেন্তে 10,০০০ টকাত কিনিব পাৰিব এই বিশেষ চাইকেলখন। হয়, হোজাই ডবকা পথাৰৰ চাইকেল মেকানিক ছাবিৰ আহমেদৰ চমৎকাৰ। বৈজ্ঞানিকৰ দৰে বুদ্ধি মেকানিক ছাবিৰ আহমেদৰ। মেকানিকজনৰ কাম দেখি এতিয়া প্ৰশংসা কৰিছে সকলোৱে, কিয়নো এজন সাধাৰণ মেকানিকে কেনেকৈ নিৰ্মাণ কৰিব পাৰিছে এই অসাধাৰণ চাইকেলখন, যাৰ বাবে এতিয়া সকলোৰে মুখে মুখে চাইকেল মেকানিক ছাবিৰ আহমেদৰ নাম। ওচৰ চুবুৰীয়া আৰু মেকানিকজনৰ ভাষ্য আছে, শুনি লওক। নিউজ ডেস্ক ৰিপৰ্ট যমুনা এনি।